নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো প্ৰথমতে নৰ্মেলকৈ বনাইছিলোঁ বাট ভইচ অভাৰ দিবলগীয়া হৈ গ'ল। এয়া মায়ে মোক চাহ খাবলৈ মাতিলে, চাহ খাই ল'লোঁ, খাই কৰি অলপ পঢ়ি ল'লোঁ। পঢ়ি কৰি ভিতৰলৈ গৈ দেখোঁ মায়েনো এয়া বগা বগা বোলো কি কাটি আছে। তাকো কলপাতত তাৰপিছতহে গম পালোঁ মায়ে পনীৰ কাটি আছে। আজি খানাটো ৰাতিপুৱাই ভাল হ'ব। তাৰপিছত খানা চানা খাই ল'লোঁ, খাই লৈ গা পা ধুই বিয়ালৈ বুলি ওলালোঁ। আপোনালোকে ভাবিছে চাগে বিয়া ক'ত? এইটো মোৰ ফুল লুক। আজি বিয়া আছিল মোৰ মাজু খুৰীৰ ঘৰত। আমি বিয়া ঘৰ আহি পাই গ'লোহি, একদম বৰষুণত তিতি বুৰি আহিছোঁ। আৰু আমি বিয়া ঘৰত খাই বৈ ল'লোঁ। খাই বৈ লোৱাৰ পিছত খুৰীয়ে ক'লে ওচৰতে আৰু মিতিৰ আছে, ফুৰি আহিবি বৈ বুলি ক'লে। আমি ফুৰিবলৈ বুলি গ'লোঁ। আজি বিয়ালৈ গৈছিলোঁ মা আৰু ডাঙৰ খুৰী, মই। মাজু খুৰী নিজৰ ঘৰতে বিয়া যিহেতু সেইবাবে সোনকালে আহিলে। এয়া বিয়া ঘৰৰ সন্মুখ ভাগ, সেয়াও আপোনালোকক অকণমান দেখুৱাই দিছোঁ লাজে লাজে। আৰু তাৰপিছত ফুৰি আহি পিনি আমি বিয়া ঘৰত অলপ সময় থাকিলোঁ, যিহেতু গাড়ী পাব লাগিব সেইবাবে ওলাই দিলোঁ। আৰু খুৰীহঁতৰ ঘৰৰ সন্মুখতে মেডিকেল কলেজ বনাই আছে, নতুনকৈ অ'পেন হোৱা নাই বাৰু। এইখন নৰ্মেল হস্পিটেল হ'ব বোলে, সকলো পেচেণ্টে চাব ইয়াত। তাৰপিছত এইফালে আছে কেঞ্চাৰ হস্পিটেল, এইখনো বনাই আছে। এয়া ৰাস্তাটো দেখিছেনে? আজি বিয়া খাবলৈ অহা একদম আমাৰ মুখে ওলাই গৈছে, এইখন কেঞ্চাৰ হস্পিটেল বোলে। তাৰপিছত এইখন হৈছে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, আজি মই প্ৰথম দেখিছোঁ। এয়া আমাৰ দৰা দেই, আজিলৈ আহিছোঁ, বাই বাই।